আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। মই মাসুদ আলম পুনৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ ইছলামিক নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ব্যক্তিত্বৰ বিষয়ে অমুছলিম মনীষীসকলে কি কৈছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। এনসাইক্লোপিডিয়া অফ ব্ৰিটেইনত কোৱা হৈছে Muhammad, the most successful of all prophets and religious personalities, অৰ্থাৎ মুহাম্মদ সকলো পয়গম্বৰ আৰু ধৰ্মীয় পুৰুষৰ ভিতৰত সৰ্বাধিক সফল আৰু কৃতকাৰ্য ব্যক্তি। মাইকেল এছ হাৰ্টে তেখেতৰ দি 100 ৰেংকিং অফ দ্য মোষ্ট ইনফ্লুৱেন্সিয়েল পাৰ্চনেলিটিজ ইন হিষ্টৰী গ্ৰন্থত বিশ্ব ইতিহাসত এজন প্ৰভাৱশালী ব্যক্তিত্বৰ ভিতৰত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰথম স্থান দি ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে চিহ্নিত কৰিছে। আৰু এটা দেশত ফ্ৰান্সৰ ঐতিহাসিক লামট্ৰিনৰ বিশ্লেষণ কৰিছে ফিলচফাৰ, অৰেটৰ, এপোষ্টল, লিজিষ্টাৰ, এডমিনিষ্ট্ৰেটৰ, warrior, conqueror of ideas, restorer of rational dogmas of a cult without images, the founder of several terrestrial empires, that is Muhammad as a regards all standards by which the human greatness may be measured. We may well ask, is there any man greater than he? অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কোৱা হৈছে একেদৰে দাৰ্শনিক, ভাগ্মী, ভাৱবাদী, আইন প্ৰণেতা, প্ৰশাসক, সমৰ বিহাৰত সকলো ধৰণৰ ধাৰণাক প্ৰভাৱিত কৰোতা, মূৰ্তিবিহীন এটি যুক্তিভিত্তিক ধৰ্ম বিশ্বাসৰ স্থাপয়িতা, কেইবাখনো জাগতিক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা সেইজন মুহাম্মদ। মানৱীয় মহত্ব নিৰ্ণয় কৰা সকলোবোৰ মানদণ্ড প্ৰয়োগ কৰি আমি সৰলভাৱে সুধিব খোজো, তেওঁতকৈ শ্ৰেষ্ঠত্বৰ ব্যক্তিত্ব আৰু কোনোবা আছেনে? আজি আমি গম পালোঁ অমুছলিমসকলে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত বহুতো জ্ঞানী গুণী বহুতো ভাল ভাল কথা কৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰি জনাওক মোৰ ভিডিঅ'খিনি নতুন কৰিছোঁ, যাৰ বাবে বহুতো ভুলো হ'ব পাৰে। তাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। আজি ইমানেই। ধন্যবাদ।